12 তাৰিখে অক্টোবৰ 12 তাৰিখে কলকাতা হলিডে ইন এই হোটেলত মিছন ড্ৰিমছ মিছ ইণ্ডিয়া 2019 কণ্টেষ্ট আছিলে তাত মই টপ 10 ফাইনেলিষ্ট হৈছোঁ ফাইনেলিষ্ট ইয়াৰ পৰা হৈ গৈছিলোঁ 30 কণ্টেষ্টেণ্ট আসামৰ পৰা দুজন হৈছিলোঁ মই আৰু এটা ছোৱালী মই ভাৱনা চেত্ৰী মই টপ 10ত 1 নম্বৰত মাতিছিলে মোক তাৰপাছত মই কুৱেশ্যন এনচাৰ ৰাউণ্ডত অলপমান প্ৰব্লেম হৈ পেলাই মই এটা ছাবটাইটেল পাইছোঁ বিউটিফুল হেয়াৰৰ সেইটোৱে কিমান মানে পাৰ্টিচিপেণ্ট আছে পাৰ্টিচিপেণ্ট তাত 30 পাৰ্টিচিপেণ্ট আছিলে 30ৰ ভিতৰত মই টপ 10ত আহিছিলোঁ এইটো চব ইণ্ডিয়াৰ পৰা হায়দৰাবাদ আপোনাৰ ধৰক ৰাজস্থান এইবিলাক চবৰে আহিছিলে আসামৰ দুজন আছিলোঁ মই আৰু এটা ছোৱালী আছিলে বাকী সব কাণ্ট্ৰি সব ষ্টেটৰে এটা এটা আছিলে আচ্ছা বঁটা হিচাপে কি আছিলে হা বঁটা হিচাপে কি আছিলে পুৰস্কাৰ এইটো আছিলে এইটো পাৰ্টিচিপেণ্টৰ কাৰণে দিছে মোক আৰু তাৰপাছত উইনাৰ তাৰপাছত ফাৰ্ষ্ট ৰানাৰ আপ ছেকেণ্ড ৰানাৰ আপ আছিলে তাৰপাছত টপ 10 ফাৰ্ষ্ট ৰানাৰ আপ ছেকেণ্ড ৰানাৰ পাছত টপ 10 আহে টপ 10ত মই আহিছিলোঁ এই প্ৰগ্ৰাম কোনে আয়োজন কৰিছিল এইটো মিছন ড্ৰিমছে অৰ্গেনাইজ কৰিছে গুৱাহাটী বেছ না হায়দৰাবাদ বেছ না দিল্লী বেছ এইটো কলকাতা বেছ ইণ্ডিয়া বেছ কেনেকৈ লাগিছে তোমাক এই কম্পিটিশ্যনত পাৰ্টিচিপেট কৰি কেনেকৈ এক্সপিৰিয়েঞ্চটো কোৱা মোক বহুত ভাল লাগিছে ফাৰ্ষ্ট টাইম এটেম্প কৰিছোঁ মিছ ইণ্ডিয়াৰ কাৰণে ইমান দূৰলৈকে গৈ পালোঁ মই টপ 10লৈকে এইটো ডাঙৰ কথাই হয় মোৰ বাবে কাৰণ মই আজিলৈকে কোনো ইণ্ডিয়া লেভেলত কোনো পাৰ্টিচিপেট কৰা নাছিলোঁ কোনো কম্পিটিশ্যনত কোনো শ্ব'ত এইবাৰ ফাৰ্ষ্ট টাইম কৰিলোঁ আৰু বহুত ভাল লাগিছে মোৰ এচিভমেণ্ট মোক বহুত ভাল লাগিছে কাৰণ তাত টপ 10ত মোক যেতিয়া ফাৰ্ষ্টত নাম মাতিছে মই বহুত গৌৰৱান্বিত হৈছোঁ মই অসমক ৰিপ্ৰেজেণ্ট কৰিছোঁ মই নেপালী কমিউনিটিক ৰিপ্ৰেজেণ্ট কৰিছোঁ মোৰ বাবে এইটোৱে বহুত ভাল নেক্সট টাৰ্গেট কি হ'ব নেক্সট মই আৰু মিছ ইণ্ডিয়ালৈ যাম তেতিয়া উইনাৰ হ'ম আৰু তাৰপাছত ইণ্টাৰনেশ্যনেলো মই শ্ব'বিলাকত কৰিম বুলি ভাবিছোঁ আপুনি মডেল কেৰিয়াৰটো কিমান দূৰত লৈ যাব বিচাৰে মই যিমান পাৰোঁ মই মোৰ অসমক একদম ওপৰ স্থানলৈকে লৈ যাব বিচাৰোঁ আৰু মই এটা ইণ্ডিয়াৰ নেক্সট ছুপাৰ মডেল হৈ দিব বিচাৰোঁ